কান্দিছে যে কি হ'ল এইফালে এই चलो घर तो है ही प्लान था उधर देखो आगे ada apa lagi deh ada aku kan awak bah oh ya pala bah tak pala usah ada mau kayak pala kan mau kan sambil habis lu आसाम जोनाली ब्लॉग चेनेलটো ফালৰ পৰা মই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। এয়া দেখিছে যে এখন আমাৰ গাঁও হয় মানে মই ইয়াতে থাকো গাঁৱলীয়া একেবাৰে তাকে মই আপোনালোকক অলপ দেখাব বিচাৰিছো এইটো ৰাস্তা এইফালে ভিতৰলৈ আছে আমাৰ ঘৰটো এইফালে ৰাস্তাটো মই দেখাই দিছো পদলিটো একেবাৰে গাঁৱলীয়া জেগা আৰু আগতেতো বহুত কিবা মানে বহুত পিছপৰা আছিলে এতিয়াতো অলপ বহুতখিনি উন্নত হ'লে এইবিলাক ৰাস্তা দেখিছে এইটো ৰাস্তা আগতে মানে এজাক বৰষুণ দিলে বা কিবা পুৰা মানে বোকা হৈ গৈছিলে পুৰা বোকা এতিয়াতো এইবোৰ ব্লক দিলে এতিয়া বহুত উন্নতেই হ'ল বা আমি যেতিয়া স্কুল গৈছিলোঁ কলেজ গৈছিলোঁ ইয়াৰ পৰা এডোখৰ আমাৰ উতলা মাছগাঁও বুলি কয় উতলা মাছগাঁৱৰ পৰা টাউনলৈ কমচে কম 6-7 কিলোমিটাৰ হয় 6-7 কিলোমিটাৰ আমি খোজকাঢ়ি পিঠিত এক জাপমান কিতাপ লৈ খোজকাঢ়ি ৰ'দে গৈছিলোঁ আৰু তেতিয়াতো এইবিলাক ৰাস্তা মানে একেবাৰে পকা নাছিলে বা এনেকুৱা নাছিলে ৰাস্তাটো বহুত বেয়া আছিলে কেতিয়াবা বৰষুণ দিলেও সেনেকেই যাবলগীয়া হয় ইমান দূৰ তেতিয়া আৰু গাড়ী মটৰ বা কিবা কিবি চলা নাছিলে আচলতে আৰু তেতিয়া চাইকেলো বহুত কম আছিলে আমাৰো তেতিয়া নাছিলে আমি খোজকাঢ়িয়ে গৈছিলোঁ এতিয়া ৰাস্তাবিলাক উন্নত হৈছে তেতিয়াৰ পৰা এতিয়ালৈকে বহুতখিনি উন্নত হ'ল আৰু সেইটো চাইডে আছে গাঁওখন দেখাইছোঁ সেইটো মূৰৰ পৰা একদম এনেকৈ ঘূৰি আহি সেইটো চাইড কৰি এনেকৈ কৰি মই গোটেই গাঁওখন দেখাবলৈ মই চেষ্টা কৰিম অকল ৰাস্তা পদূলিবিলাক দেখাবলৈ চেষ্টা কৰিম এখন আমাৰ সৰুকৈ এখন দোকান আৰু গাঁৱলীয়া যিবোৰ বস্তু এইবিলাকে পায় দোকান বৰ্তমান বনাই থকা আছে নতুনকৈ এইখন আমাৰ ঘৰৰ দোকানখন ৰাস্তা পদূলি ঘৰবিলাক এনেকুৱাই আৰু ইয়াতে কি নাপায় আমাৰ এইফালে চব পায় শাকৰ পৰা আদি কৰি জীৱ জন্তুৰ পৰা আদি কৰি ইয়াতে কি নাপায় ধানৰ দিনতো ধান ভাল হয় পানীৰ দিনতো পানী হয় আৰু হাতী দিনতো বনৰীয়া হাতী আহে আমাৰ ধানৰ দিনত ধান খাবৰ কাৰণে বনৰীয়া হাতী আহে পানী হয় ইয়াত পুৰা পানী হৈ যায় পানী যেতিয়া বানপানী হয় তেতিয়া ফুল মানে এইটো কিছুমান জেগাত ইমানলৈকে হৈ যায় কিছুমান এক কঁকাললৈকে হৈ যায় আৰু এতিয়া ধান খেতি বৰ্তমানতো ধান খেতি হৈ আছে আৰু বাকীখিনি মই অকণমান আগলৈ গৈ পিনি মই দেখাবলৈ চেষ্টা কৰিম কি হ'ল কান্দি আছা যে হা পাহৰিলে নি কালি কথা এয়া আমি এতিয়া ককা বুলি কওঁ দেই মই দেখাই দিছোঁ এবাৰ নামঘৰ মানে হেৰি কৰি দিয়কচোন আপুনি কি কৰে মই নামঘৰীয়া হয়
নামঘৰত বজাই মানে এতিয়া আপুনি ক'লে যে এতিয়া মই অলপ গাঁৱলৈ ওলাই আহিছোঁ। আমাৰ গাঁওখনৰ বিষয়ে কৈ দিয়ক কিমান মানুহখিনি ভালকে থাকে ন ইয়াতে কোনো টেনশ্যন মেনশ্যন নাই আমাৰ গাঁৱত প্ৰায় আমাৰ একেটা নামঘৰতে 54 ঘৰ মানুহ আছে বাস কৰি আৰু প্ৰত্যেক 54 ঘৰ মানুহে মিলা প্ৰীতিৰে আৰু সহজ সৰলভাৱে মানে তেখেতলোকে বসবাস কৰি আছে আৰু সম্প্ৰীতিৰে এই আমাৰ নামঘৰতে খোৱা বোৱা কৰি থাকে। সেয়া আচলতে আমি ইয়াতে মানে বহুত ভালকৈ আছোঁ গাঁৱলীয়া জেগা হ'ব পাৰে কিন্তু গাড়ী ঘোঁৰা উৎপাত নাই কোনো মানুহৰ হেৰি নাই আমি ভালকৈ ইয়াতে আছোঁ মানে বহুত সেইকাৰণে মই ইয়াতে হেপ্পী বুলি ক'ব লাগিব হেপ্পী যোন দিবা তই পিষ্টলটো মোক দিবি নি দে আকৌ দে আকৌ চাং পিষ্টলটো চাং বা মানে গুলি কৰি দিবি নি আকৌ আমাক গুলিয়ে নাই তই সেইটো কি আকৌ পিষ্টল লৈ আছা গুলিয়ে যদি নাই আমাৰ পেহা আহিলে এতিয়ালৈকে নাই নহয় তইহে নাই আকৌ পেহা আহিলে কৈছো পেহা আহি এতিয়া ক'বালৈ গ'ল পূজাত কি ললি এজনী ক ছোৱালী আলহী কাৰ ঘৰত আহিছা সিহঁতৰ ঘৰত আহি ললো মোৰ এতিয়া আৰু কিবা এটা হৈছে ললক আজি দেখাই নাই বা এতিয়া দেখাই নাই লল ধুনীয়া হ'ল দেখিবলৈ দেই ন ললৰ কথা বোলো তাত গুৱাহাটীত থাকোঁতে কৈ থাকো ইয়াৰ কথা ওলাই থাকে মানে যেতিয়াই একদম বগা হ'ল আকৌ ন লল মাতিছে যা এইবিলাক গাঁওখনৰ একেবাৰে মানে মূৰলৈ আহিছোঁ আৰু মাছ এইবিলাক বৰশীটো পাই আছে মই অকল আজি ৰাস্তাটোহে দেখাম আৰু পাইছে নাই এজনী এইফালে কি হেৰি কাৱৈ মাছ আহে চাগে সেইবিলাক মাছ বৰশীটো পাব পাৰি ধুনীয়াকৈ পাব তহঁতি এটা গুলি যোৱা দি গৈছ ইয়াতে আহিলে কেতিয়াবা যদি কোনোবা আহে আৰু নাযাওঁ বুলি কয় মানে নাজানো কি পায় এতিয়া মানুহে ভাবিব নিজৰ গাঁওখনৰ বিষয়ে বহুত কিবা জহাই আছে বুলি সেইটো নহয় আমি নিজৰ গাঁওখনতো সদায় নিজে ভাল বুলিয়ে হ'ব নহয় জানো তথাপিতো মানে মানুহে আহি পিনি ভাল পায় ইয়াৰ মানুহবিলাক বহুত মৰমীয়াল হয় আৰু কেতিয়াবা যদি আহে ক'ব ফ্ৰী আছে ৱেলকাম আমাৰ যদি কোনোবা আহে আহোঁ বুলি বিচাৰে যদি আহিব বিচাৰে ঠিক আছে সেই দলংখনৰ ওচৰলৈ যাম দে দলংখন নতুনকৈ বনাইছে এখন আমাৰ LP স্কুল আমি ইয়াতে আগতে আৰু পঢ়িছিলোঁ ইয়াত কিন্তু আগতে স্কুলখন আমি পঢ়োঁতে বাঁহৰ কিবা কিবি আছিলে ন একেবাৰে বাঁহৰ আছিলে নহয় বাঁহৰবিলাকতো নাছিলে ফেঞ্চিং নাছিলে আমি থাকোঁতে হেৰি আছিলে অলপ মানে তহঁততকৈ অকণমান হেৰি আছিলে আৰু আমি এতিয়া বহুত ডাঙৰ হৈ গ'লোতো হেৰি কি কয় এতিয়াতো এখন ভালেই হ'ল বাৰু বহুত আগতে আমি পঢ়োঁতে বহুত মানে কিবা আছিলে আৰু মাটিও আছিলে এজাক দুজাক বৰষুণ দিলে চাগে পানী একেবাৰে ভৰ্তি হৈ যায় মানে এখন গাঁওখন একদম লাষ্টত ডোখৰ সেই মোৰ ফাদাৰ কিবা কৰি ক'ৰবাৰ গৈছিলে এইটো আচলতে এইখনে আমাৰ ঔতলা বিল বুলি কয় ঔতলা মাজগাঁও ইয়াৰ অৰ্থটো হৈছে আগতে কৈ আছোঁ তাৰ আগত মই দেখাই আছোঁ এতিয়া আহিছা নেকি নিছা মৌ আনি আছে দলংখনত মই আজিহে আহিছোঁ নতুনকৈ দলংখন এখন বনাই আছে দেখিবলৈ ধুনীয়া লাগিছে না এইফালে গৰুবোৰ মানে চৰিবলৈ যায় গৰু এইফালে এইটো চাইডত বালিজান বুলি কয় বহুত ডাঙৰ বৰপথাৰ আছে বালিজান আছে আৰু ইফালে পানীদিহিং পক্ষী উদ্যান আছে এইটো ৰাস্তাইদি যাব লাগিব এনেকৈ এইফালে ৰাস্তাইদি মই এতিয়া আজি ইমানখিনি নেদেখাওঁ এইখন হৈছে ঔতলা বিল ল'ৰাটো আহিলি
তাই গৰু আনিব গৈছিলে নে কি চেণ্ডেল তেণ্ডেল পিন্ধি গৈছিলে যে একেবাৰে গৰু ছাগলী যিয়ে নহওক সেইফালে মানে চব যায় তাতে মানুহে চৰাই জেগা আছে বহুত ডাঙৰ জেগা আছে আৰু এইখন হৈছে ঔতলা বিল ঔতলা মাছগাঁও ঔতলা মানে মাছগাঁও মানে আগতে ইয়াতে আমি শুনামতে আৰু বহুত মানে মাছ আছিলে মাছ ঔটেঙা মাছ আৰু আগতে এখন ৰিজাৰ্ভ আছিলে আমাৰ গোটেই এই এৰিয়াটো মানে গোটেই গাঁওখনে এৰিয়াটো আগতে ৰিজাৰ্ভ আছিলে ৰিজাৰ্ভ এইবিলাক চব কাটি মেলি মানুহে ঘৰ বনাইছিলে বহুত কষ্ট কৰি মানে এখন গাঁও বনাইছে দেই এখন মানে এপাৰ চাওকচোন চব ইয়াতে মাছ বহুত পায় আৰু তেতিয়া সেইটো কাৰণে মাছ আৰু ঔটেঙা বহুত পাইছিলে কাৰণে সেইকাৰণে ঔতলা মাছগাঁও তেতিয়াৰ পৰা নাম ৰাখিছে বুলি আমি শুনি আহিছোঁ সৰুৰ পৰা হা বনাম আকৌ হেড চং বনাম ইয়াতে এখন ইমান এই বিলখনৰ কাৰণে আগতে কিমান প্ৰব্লেম হৈছিলে আগতে নাৱত মানুহে পাৰ হ'বলগীয়া হৈছিলে এতিয়া সেইটো কাৰণে এখন চৰকাৰে নতুন এখন মানে বহুত ডাঙৰ এখন হেৰি দিছে দলং দিছে চ' এইখিনিতে মই নতুন চৰকাৰখনকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ পানী কেনেবাকৈ মোবাইলটো মাই গড চাওক ঔতলা মাছগাঁও এয়া আমাৰ ঔতলা মাছগাঁও ছোৱালী ঢেৰ আছে আৰু দেখাম কেতিয়াবা আমাৰ ৰূপহীবোৰক আমাৰ ৰূপহীবোৰক কেতিয়াবা দেখাম বাৰু আজি এনেকৈ আৰু এইফালে হেৰি এইটো ছাইডত আছে এইটো ছাইডত আছে এইটো ছাইড ইফালৰ সেইটো ছাইডটো মানে বেলেগ হয় সেইফালে নাহৰণি বান্ধ বুলি কয় ইমান সেউজীয়া চবফালে গছ গছনি একেবাৰে মানে চাবলগীয়া দৃশ্য আৰু য'ত সেউজীয়া থাকে ত'ত মানুহৰ চকু স্বাস্থ্য ভালে থাকে আজিলৈ ইমানটোৱে আৰু বাকীখিনি একেদিনাখনে ইমানখিনি নকওঁ বাকীখিনি কৈ আছোঁ গোটেই গাঁৱৰ বিষয়ে মই ক'ম আৰু দেখাম গাঁৱৰ যিবিলাক গাঁৱলীয়া যিবিলাক এখন কোনোবা আহিছে আজিলৈ মই ইমানতে সামৰিছোঁ মোৰ ভিডিঅ' বিচাৰি কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিবা আৰু লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু বেছিকৈ কৈছোঁ নেকি বাৰু বেলেগতো বজাই দিব তেতিয়াহে মোৰ ভিডিঅ'বিলাক আপোনালোকে সকলোতকৈ আগতে পাব চ' আজিলৈ বাই বাই আকৌ এটা নতুন ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই বাই